आसाम आयेन आफादनि बुंथिगिरि बिश्वजित दैमारिया साननैनि हाबाफारिजों क'क्राझार दावबायनाय नैथि सानाव दिनै बर' समाजनि माखासे गौथुमफोरजों सावरायलायो। क'क्राझारनि बालाजानाव थानाय CITआव आसाम बिधानसभानि बुंथिगिरि बिश्वजित दैमारिया दिनै बर' समाजनि माखासे गौथुमफोरजों सावरायलायनायनि हाबाफारिनि गेजेरजों आसामनि मोनफ्रोमबो थागिबि हारि हारिसाफोरनि राव धोरोम हारिमु आसारखान्थिखौ रैखाथि होनाय आरो बेखौ गोसारहोनायनि सायाव ओरैबायदि बुङो। আমি বড় সমাজৰ লগত আমাৰ বড় জাতিৰ কলা সংস্কৃতি ভাষা ধৰ্ম ৰীতি নীতি এইবিলাকৰ ওপৰত মত বিনিময় কৰিলোঁ কাৰণ অসমৰ এটা ইণ্ডিজিনাছ ফেইথ এণ্ড কালচাৰ বুলি এটা বিভাগ খুলিছে আৰু সেই বিভাগৰ দ্বাৰা অসমত বসবাস কৰা প্ৰত্যেকটা খিলঞ্জীয়া জাতিৰ ভাষা কলা সংস্কৃতি আৰু সমাজৰ ৰীতি নীতি সেইবিলাক কেনেকৈ সংৰক্ষণ কৰিব কেনেকৈ ব্যৱহাৰ কৰাৰ কাৰণে উপযুক্ত কৰিব আৰু কেনেকৈ উন্নত কৰি ফেলে সেইটো প্ৰচাৰ কৰিব পাৰে সেইবিলাক কাম মানে চৰকাৰে কৰিব। গতিকে সেইটোৰ কাৰণে আমি মতামত লৈছোঁ যে বিভিন্ন জাতি জনগোষ্ঠীবিলাকৰ তেনেকুৱা কি ধৰণৰ পদক্ষেপ ল'লে তেওঁলোকৰ নিজস্ব পৰিচয়টো সদায় দাঙি ধৰিব পাৰিব আৰু তেওঁলোকৰ ভাষা কলা সংস্কৃতি ধৰ্ম যি বিশ্বাস ৰীতি নীতি সমাজৰ সেইবিলাক তেওঁলোকে কেনেকৈ প্ৰচলিত কৰি থাকিব আৰু উন্নত কৰিব পাৰিব। গতিকে তেওঁলোকে যিখিনি বিচাৰে মনৰ কথা কয় সেইটো আমি চৰকাৰক মানে প্ৰতিবেদন হিচাপে দাখিল কৰিম আৰু আমাক স্পিকাৰ ডেপুটি স্পিকাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই বিধানসভাত দায়িত্ব দিছে যে অসমৰ প্ৰত্যেকটা জাতি জনগোষ্ঠীৰ লগত মত বিনিময় কৰি ফেলে জনজাতিবিলাকৰ বা জনগোষ্ঠীবিলাকৰ তেওঁলোকৰ যিটো মনৰ কথা তেওঁলোকৰ জাতিটোৰ কাৰণে যিটো চৰকাৰৰ পৰা বিচাৰে কিবা এটা তেওঁলোকৰ কাৰণে কৰি দিয়াটো তো এই বিষয়বিলাক আমি এই প্ৰতিবেদনত দাখিল কৰিম আৰু সেইমতে চৰকাৰে কাম কৰিবলৈ হাতত ল'ব। लोगोसेनो गामियारि जौ फाननायनि थाखाय सोरखारा गनायथिलाय होबाय होनना ओरैबायदि बुङो। অলৰেডি গভৰ্ণমেণ্টে লৈছে লাইচেঞ্চ দিছে এতিয়া যিবিলাক লোকেল যিটো মদ সেইটোৰ কাৰণে এতিয়া লাইচেঞ্চিং দিয়ে কিন্তু এতিয়া লাইচেঞ্চিং দিয়াৰ পিছত সেইটো যদি মাৰ্কেটিং কৰিব লাগে তেতিয়াহ'লে সেইটো ইণ্ডাষ্ট্ৰী টাইপ এঘৰে বনাই ফেলে সেইটো বুটলি ফেলে বজাৰত লাইচেঞ্চিং ক'ত লৈ যাব তুমি মদৰ দোকানত ক'ত ল'ব বটলিং হ'ব লাগিব তাত মানে 6 মাহ থাকিলেও নষ্ট নোহোৱা ইয়াৰ ভিতৰত কি আছে কি নাই এইটো টেষ্ট কৰিব লাগিব আৰু তোমাৰ 2 কেজি 3 কেজি চাউলেৰে মদ বনালে নহ'ব 1 কুইণ্টেল 2 কুইণ্টেল একেবাৰতে তোমাৰ এটা সময়ত মদটো বনাব পাৰিব লাগিব তেতিয়াহে সেইটো কমাৰ্চিয়েল লাইনটোত যাব আৰু কমাৰ্চিয়েল লাইন গ'লেহে অৰ্থনৈতিকভাৱে সেইটো আমাৰ মানুহবিলাকে লাভান্বিত হ'ব।